অসমৰ শিক্ষা ব্যৱস্থাটো যে কিমান উন্নয়ন হৈছে তাৰ এক ছবি দাঙি ধৰিবলৈ আমি চেষ্টা কৰিম বিশ্বনাথৰ পৰা। বিশ্বনাথৰ কেইবাখনো বিদ্যালয় আমি পৰিদৰ্শন কৰি আচলতে ক্ষেত্ৰ পৰিদৰ্শন কৰি আমি সেই স্থানত উপস্থিত হৈ আচলতে বাতৰি যুগুত কৰিবলৈ চেষ্টা কৰিছোঁ, যিটো বাতৰি আচলতে শিক্ষা বিভাগৰ যি উন্নয়নৰ ছবি সম্পূৰ্ণভাৱে আপোনালোকৰ ওচৰত আমি দাঙি ধৰিব চেষ্টা কৰিম। মই বৰ্তমান উপস্থিত আছোঁ বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত নিজ বাগমাৰী প্ৰাথমিক বিদ্যালয় সন্মুখত। মই প্ৰথমতে আপোনালোক দেখাওঁ এই বিদ্যালয়খন চাওক। এইখন হৈছে নিজ বাগমাৰী প্ৰাথমিক বিদ্যালয়। নিজ বাগমাৰী প্ৰাথমিক বিদ্যালয় আৰু এই বিদ্যালয়খন হৈছে আচলতে বিহালী শিক্ষা খণ্ডৰ অধীনৰ আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ অন্তৰ্গত এখন বিদ্যালয়। আৰু এই বিদ্যালয়খনেই নহয়, কেইবাখনো বিদ্যালয় আজি আমি ঘূৰিছোঁ আৰু বিদ্যালয়সমূহৰ যি ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰী অনুপাতে কিন্তু শিক্ষক যথেষ্ট কম আছে। আৰু যিটো সময়ত আচলতে আজি শিশু কাইলৈ ভৱিষ্যত আচলতে এই শিশুসকলক লৈ যি অসম চৰকাৰে তেওঁলোকে নিজৰ যি সপোন দেখিছে বা এই শিশুসকলক আচলতে কি ধৰণৰ শিক্ষা প্ৰদান কৰিব লাগে তেনেধৰণৰ কিন্তু যিবিলাক শিক্ষক থাকিব লাগে নাই। স্থানীয় লোক এজন আছে এই বিদ্যালয়খনৰ আচলতে পৰিচালনা সভাপতি আছে, মই তেওঁৰ পৰা পোনে পোনে জানিম আৰু তেখেতে এই ক্ষেত্ৰত কি কয়। হয়, আমাৰ বিদ্যালয়খনত ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নাই। তাৰ কাৰণে আমি চৰকাৰক কেইবাবাৰো আবেদন নিবেদন কৰিছোঁ, কৰা সত্ত্বেও চৰকাৰে আমাৰ বিদ্যালয়ত শিক্ষক নিযুক্তি দিয়া নাই। যিহেতু অলপ কিছুদিন আগতে শিক্ষক নিযুক্তি হৈ গ'ল, তাৰ পৰিপ্ৰেক্ষিতত আমি ভাবিছিলোঁ যে শিক্ষক পাম, নতুন শিক্ষক এক দুজন পাম, কিন্তু ভাগ্যক্ৰমে আমি শিক্ষক নাপালোঁ। আমাৰ দুৰ্ভাগ্য। আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত চিন্তা কৰি যাতে চৰকাৰে আমাৰ বিদ্যালয়ত দুজনমান শিক্ষক নিযুক্তি দিয়ে, তাৰ কাৰণে আপোনালোকৰ চেনেলৰ যোগেদি মই আবেদন জনাইছোঁ। প্ৰায় 290জন ছাত্ৰ ছাত্ৰী, শিক্ষক মাত্ৰ 4জন, তাৰে এজন প্ৰধান শিক্ষক। অসুবিধা হয় নহয়? হয় হয়, তেওঁলোকে ছাৰৰ এই ভোটাৰ তালিকাৰ কাম দিছে, তেওঁতো গোটেই দিন ভোটাৰ তালিকাৰ কামতে ব্যস্ত থাকিব লাগে। এটা সময়সীমা বান্ধি দিছে, সেই সময়মতে আকৌ দিব নোৱাৰিলে তেওঁৰ আকৌ চাকৰিৰ কথা আছে, তেওঁ আকৌ ওপৰৰ পৰা প্ৰেছাৰ আহি যায়। সেইকাৰণে চৰকাৰক আপোনালোকৰ চেনেলৰ যোগেদি আবেদন জনাইছোঁ যাতে আমাক নতুনকৈ দুজন শিক্ষক নিযুক্তি দিয়ে। ধন্যবাদ জনাইছোঁ। এয়া হৈছে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ তেওঁ সভাপতি হয় আৰু স্থানীয় এজন সচেতন নাগৰিক হয়। তেওঁ আচলতে এই বিদ্যালয়খনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে দীৰ্ঘদিন ধৰি আৰু চৰকাৰলৈ এটা অনুৰোধ কৰিছে আচলতে ছাত্ৰ ছাত্ৰীৰ অনুপাতে আচলতে শিক্ষকক নিযুক্তি দিয়ক। যিটো শিক্ষাৰ ব্যৱস্থা আচলতে শক্তিশালী কৰা সপোন দেখিছে অসম চৰকাৰে, সেই সপোন সফল কৰাত যাতে সহায় কৰক, সেইটোৱে স্থানীয় এই সচেতন ব্যক্তিসকলে দাবী জনাইছে আমাৰ ETV ভাৰতৰ জৰিয়তে। আমিও আচলতে অসম চৰকাৰৰ আচলতে শিক্ষামন্ত্ৰীক এই আমাৰ প্ৰতিবেদন চোৱাৰ পাছত নিশ্চয় এই বিদ্যালয়সমূহৰ যি অভাৱ অভিযোগসমূহৰ ওপৰত গুৰুত্ব দিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। বিশ্বনাথৰ বাগমাৰীৰ পৰা শ্ৰীমন্ত দাস, ETV ভাৰত অসম।